hi everyone, welcome to my channel Niharika's vlog. কি খবৰ আপোনালোকৰ? মোৰ খবৰ একেবাৰে ভাল আৰু আজি মই ব্ৰেকফাষ্টৰে vlogটো আৰম্ভ কৰিছো। মন গল খাবলে মেক্ৰনি আৰু পাস্তা, হেতু কাৰণে বতৰটো ঠাণ্ডা, হেতু কাৰণে ভাবিলো যে ব্ৰেকফাষ্ট এনেকৈ আৰম্ভ কৰো। আৰু বাকি আজিটো বিহুৰ উৰুকা, তো দিনটো কি কৰো, কি বনাম, কি নবনাম আপোনালোকক গোটেইখিনি দেখাই যাম। তো বলক ভিডিওটো আৰম্ভ কৰো। কিমান টকা হ'ব? হা 18000 কৰ পৰা আহিছা? হাজোৰ পৰা আহিছে। এয়া 18000 টকীয়া মেজি বনাই আছে তেওঁলোকে। বহুত কষ্ট কৰিছে একচুৱেলি। এয়া মেজি বনাই আছে আৰু সেইটো অলৰেডি বনালে হৈ গ'ল। এইটো বনাই আছে। মই বহিছোহি, মেলালৈ গৈছিলোঁ, গণেশগুৰিত মেলা হৈছে, মেলা চাবলৈ গৈছিলোঁ, গৈ মেলি আহিলোঁ। আহি পেলাই এয়া ভণ্টিয়ে কিবা ভিডিঅ' চাই আছে, তাইও কিবা কিবি চাই আছে। পিছফালৰ লাইটটোৱে অকণমান, লাইট মানে কি ৰ'দৰ পোহৰটোৱে অকণমান ডিষ্টাৰ্ব দিছে। তো ভণ্টি আৰু মই এয়া এনেকৈ আৰু ডাইনিঙত বহি আছোঁ। এতিয়া আৰু এইবোৰ গোটেইখিনি ডাইনিংখন গোটেই ভৰি গৈছে, পুৰা ডাইনিংখন ভৰি গৈছে, বজাৰে গোটেই ডাইনিং। আপোনালোকে ভিডিঅ'টো চাই থাকিব যে আমি আজি ৰাতি কি বনাও আৰু আজি আমাৰ ঘৰত কি পিঠা বনাব। কিন্তু কিবা নতুন পিঠাই বনিব, কিন্তু সেইটো আপোনালোকে চাব লাগিব। ব্লগটো সম্পূৰ্ণকৈ চালেহে আপোনালোকে গম পাব। আজি ভাবিছোঁ যে আপোনালোকক মোৰ মাৰ লগত চিনাকি কৰাই দিওঁ, আৰু মায়েনো আজি কি আয়োজন কৰিছে, কিনো বনাব, তাকে বোলো ভাবিলোঁ আজি মাৰ মুখেৰে আপোনালোকক কওঁ। এয়া হৈ গৈছে মোৰ মা স্কুলত জব কৰে একচুৱেলি, তো সেইটো কাৰণে সদায় ঘৰত থাকিবলৈ নাপায় বা ভিডিঅ'টো তেনেকৈ নোলায়। তো এয়া হৈছে মা তুমি কোৱা আজি কি বনাবা? আজি চিতল মাছ বনাম, পাঠা মাংস বনাম, হাঁহ বনাম, তাৰপিছত মিক্স ভাজি এখন বনাম, মাছৰ মাথাইদি মুড়িঘণ্ট বনাম, তাৰপিছত পিঠা বনাম, ঘিলা পিঠা, নাৰিকল পিঠা, তাৰপিছত আঙুলি পিঠা, তাৰপিছত বৰা চাউল কলপাতেৰে ভাপত দিয়া। আজি বহুতখিনি বনোৱা যাব। অলৰেডি মায়ে পিঠা বহুতখিনি বনালেই, আৰু সন্ধিয়ালৈকে আৰু বহুত পিঠা বনোৱা যাব। আৰু মায়ে ক'লে যে কি আইটেম হ'ব, কি নহ'ব, আৰু গোটেইখিনি আইটেমৰ বজাৰ কৰিছোঁ মই। আমাৰ ঘৰৰ যেতিয়াই যি নহওক বা যি নাপাতো কিয়, বিহু হওক, পূজা হওক, যি হওক, বাৰ্থডে হওক, কিবা হওক, সকলোখিনি বজাৰ ময়ে কৰোঁ। আৰু ভণ্টি আৰু মায়ে তেনেকুৱা একো বজাৰ নকৰে, তো ময়ে গোটেইখিনি বজাৰ কৰোঁ। আৰু মায়ে কিবা এটা ক'ব ওলাইছে, শুনি লওঁ। আৰু গোটেইখিনি খাই পেলাই কেনেকুৱা হ'ব, খাই কেনেকুৱা সোৱাদ হ'ব, এই কথাষাৰ নিহাৰিকাই জনাই দিব। কেনেকুৱা হৈছে গাইজ, মই আপোনালোকক জনাম খানাটো মায়ে কেনেকুৱা বনায়, মই কি বনাওঁ। আৰু যিবিলাক মানুহ আহে আমাৰ ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ কৰোঁ, তেওঁলোকেতো সদায় কয় যে খানা অলৱেজ ভাল হয়। কিন্তু চাওঁ, আজি অকল আমি 4জনেই আছোঁ, মা, দেউতা, ভণ্টি আৰু মই, আৰু লগতে মাৰ্ফিটো বিশেষ তেনেকুৱা একো নাখায়, তাই খালি অকল চিকেনে খায়।
তো সেয়াই আৰু বাকী দেখাই গৈ থাকিম পিছে আপোনালোকৰ বিহু কেনেকুৱা গৈছে পিঠা পনা বনাইছেনে নাই মোক কমেণ্ট কৰি জনাব আৰু এই 2-3 দিন আমাৰ ভাওনাৰ ৰিহাৰ্চেল নাই তো সেইটো কাৰণে অকণমান ৰেষ্ট পাইছোঁ মোৰ ভাওনাৰ ৰিহাৰ্চেল কৰি হাত ভৰি চব বিষ হৈ গৈছে তো এই 2 দিন নাই অলপ ৰেষ্ট তো সেয়াই আৰু আপোনালোকক মই গোটেইখিনি দেখাই দিম আমি পিঠা বনাই আছোঁ মা জীয়েক আমি দুইজনীয়ে পিঠা বনি আছে এয়া তিলৰ লাড়ু বনাই আছোঁ আমি চব কাম আজি 2-3 বছৰমানৰ পৰা আমি ইয়াতে এনেকৈ বিহু উদযাপন কৰি আহিছোঁ আমি সকলো ফ্লেটৰ আমি গোটেইখিনি এনেকৈ গোট খাই লওঁ আৰু মানুহ আহিব আৰু সেয়াই আৰু আমাৰ গুৱাহাটীৰ মহানগৰৰ ফ্লেটৰ বিহু মা আহিলে তলত আংকলহঁতো আছে তলত আৰু আহিব আমাৰ ফ্লেটৰ মানুহখিনি পিঠা আনিছে চাহ পিঠা খুৰমা এইখিনি গোটেইখিনি কালিৰ পৰা আমি ঘৰতে বনাইছোঁ আপোনালোকে দেখিবই ব্লগটো সম্পূৰ্ণকৈ চালে তো মা মই ভণ্টি আমি সকলোৱে এনেকৈ পিঠা বনাইছোঁ এতিয়া আমি লৈ আহিছোঁ একেলগে গোটেইখিনি আমি লগে ভাগে খাওঁ বুলি মোৰ বুবুল মামা
মাৰ লগত একেলগে পঢ়া ক্লাছমেট এয়া মোৰ দেউতা পিছফালে এয়া মা মামা আৰু এয়া গোটেই আমাৰ ফ্লেটৰ আংকলহঁত আমাৰ বিহু আৰু এনেকুৱাই আৰু গুৱাহাটীৰ মহানগৰৰ বিহু আহিছে এয়া মোৰ দেউতা মকৰ সংক্ৰান্তি কি নাজানো আমি বনাবলৈ আমি চব জানো এয়া মামায়ে জলপান খাইছে কেনেকুৱা লাগিছে আৰু তাৰপিছত এইটো কি বুলি কয় দৈ আছে ক্ৰীম আছে বৰা চাউলৰ টোপোলা এইটো মায়ে বনাইছে এয়া সকলোৱে এনেকে মিলি জুলি আমি এনেকে বিহু উদযাপন কৰোঁ আমি খাই গাড়ী আমি ক'ত যাম এতিয়া হেল্ল' আমি এতিয়া অকণমান চন্দ্ৰপুৰৰ ফালে যাম বুলি ভাবিলোঁ বিহু বুলি কিনো কৰি থাকিম ঘৰতে ৰাতিপুৱাৰ পৰা গোটেইখিনি কৰি লৈ খালোঁ জলপান খালোঁ এতিয়া আমি দুজনী অকণমান আউটিঙত ওলাই যাওঁ তো মানে এইটো সিস্টাৰ ডেটত যাওঁ আৰু আমি দুইজনী গতিকে এতিয়া আমি যাব ওলাইছো লৈ যাওঁ হোটেল এখনত আহি পেলাই বহিছোঁ কিবা অলপ খাই লওঁ আমি অকণমান এনেই ওলাই আহিছিলোঁ বিহু বুলি কি কৰিম কি নকৰিম সেইটো কাৰণে বিহু বুলি অকণ ওলাই আহিলোঁ তো এতিয়া ইয়াতে অলপ চাহ খাই লওঁ মই আৰু ভণ্টি এয়াই আৰু আমাৰ চলি আহি গ'ল আমি এতিয়া খাওঁ পুৰি মানে আৰু পুৰি চব্জি এয়া আমি এতিয়া খাই লওঁ আৰু আমাৰ খানা আহি গৈছে খানা মানে এয়া পুৰি তাকে খাই লওঁ জাষ্ট ঘৰ আহি পালোঁ আৰু বহুত বেছি ঠাণ্ডা লাগিছে বহুত দূৰ গ'লোঁ ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই এয়া দেখিছে নহয় কি ধুনীয়া জুই ফুৱাই আছোঁ তো এয়া আজিলৈ ভিডিঅ'টো ইয়াতেই এণ্ড কৰিছোঁ বাকী আৰু আপোনালোকৰ বিহু কেনেকুৱা গ'ল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু বাকী আজিলৈ শুভৰাত্ৰি